নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰোঁ যে যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ৰেচিপিৰ আপডেটৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে লাইক আৰু কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আজি মই এগ লাভাৰ্ছ সকলৰ বাবে লৈ আহিছোঁ এবিধ স্পেচিয়েল এগ কাৰী ৰেচিপি এগ কোৰ্মা। আহকচোন চাওঁ এগ কোৰ্মা মই কেনেদৰে ৰান্ধিছোঁ। এগ কোৰ্মা ৰান্ধিবৰ বাবে প্ৰথমে মই 3টা এগ বইল কৰি লৈছোঁ আৰু ইয়াক ৰিফাইন তেলত অলপ সময় ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি থাকোঁতে অকণমান নিমখ মই ইয়াত দি দিছোঁ সোৱাদ হ'বৰ বাবে। এনেদৰে অলপ সময় ৰঙচুৱা হোৱালৈকে মই ডিমকেইটা ভাজি লৈছোঁ। এতিয়া মই একেখিনি তেলতে 2টা মিহিকৈ কুটি লোৱা পিঁয়াজ আৰু এটা জলকীয়া দি অলপ সময় ভাজি লৈছোঁ। এতিয়া মই ইয়াতে লং, ইলাচি, ডালচেনি কেইটুকুৰামান মিহলি কৰিছোঁ আৰু গোটেইখিনি ভালদৰে অলপ সময় ভাজি লৈছোঁ। পিঁয়াজখিনি অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'লে খাবলৈ বেছি টেষ্টি হয়। সেয়ে মই এনেদৰে পিঁয়াজখিনি অলপ সময় ভাজি লৈছোঁ। এতিয়া মই ইয়াতে 4-5 চামুচ আদা নহৰুৰ পেষ্ট মিহলি কৰিছোঁ আৰু গোটেইখিনি একেলগে মই অলপ সময় ভাজি লৈছোঁ। এনেদৰে প্ৰায় 6-7 মিনিট সময় মই মছলাখিনি ভাজি আছোঁ আৰু এতিয়া মই ইয়াত 1 চামুচ জালুকৰ গুড়ি দি দিছোঁ। ইয়াৰ লগতে মই 1 চামুচ মিট মছলা ইয়াত মিহলি কৰিছোঁ। গোটেইখিনি অলপ সময় এনেদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে 1 চামুচ নিমখ যোগ কৰিছোঁ আৰু এগ কোৰ্মা যিহেতু অলপ মিঠা হয় খাবলৈ সেইবাবে মই ইয়াৰ লগতে 1 চামুচ চেনিও দি দিছোঁ। গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া মই 10-12টামান কাজু পানীত তিয়াই মিক্সিত পিচি লৈছিলোঁ প্ৰায় আধা বাতিমান, সেইখিনি মই ইয়াত মিহলি কৰি দিছোঁ আৰু গোটেইখিনি ভালদৰে অলপ সময় ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই ইয়াত 1 কাপ দৈ মিহলি কৰিছোঁ আৰু গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। এনেদৰে সঘনাই লৰাই থাকিব যাতে গ্ৰেভিখন তলত লাগি নধৰে। এনেদৰে সঘনাই লৰাই থকাৰ পাছত মই ইয়াতে 1 কাপ গাখীৰ মিহলি কৰিম। এয়া মই গাখীৰ 1 কাপ দি দিছোঁ ইয়াত। এতিয়া মই ইয়াত ফ্ৰাই কৰি থকা ডিমকেইটা দি দিছোঁ। ভালদৰে লৰাই দিছোঁ আৰু এতিয়া জুইটো অকণমান কমাই মই ইয়াক ঢাকনি এখনেৰে অলপ সময় ঢাকি ৰাখিছোঁ প্ৰায় 5 মিনিটমানৰ বাবে আৰু 5 মিনিটমানৰ পাছত এয়া গ্ৰেভিখন অলপ ডাঠ হৈছে। আৰু এতিয়া ইয়াত মই অলপ ফ্ৰাই কৰি থকা পিঁয়াজ মিহলি কৰি দিছোঁ। ফ্ৰাই কৰা পিঁয়াজ দিলে খাবলৈ বেছি ভাল হয়। পিঁয়াজখিনি আগতেই মই অলপ ফ্ৰাই কৰি ৰাখিছিলোঁ আৰু এইখিনি মই ইয়াত দি দিলোঁ আৰু ইয়াক পুনৰ 2 মিনিটমানৰ বাবে ঢাকি মই সিজিবলৈ দিম।
আৰু এয়া আমাৰ এগ কৰ্মা প্ৰায় ৰেডি হৈ গৈছে অলপ সময় এনেদৰে লৰাই থাকি মই গেছটো বন্ধ কৰি দিম আৰু এয়া এগ কৰ্মা আমাৰ খাব পৰা হৈ গ'ল চাওকচোন কিমান ধুনীয়া লাগিছে খাই চাবৰ মন গৈছেনে বাৰু খাবলৈ খুবেই টেষ্টি হয় এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক জনাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'ৰ আপডেটবিলাক আপোনালোকে পাই থাকে ধন্যবাদ